নমস্কাৰ বন্ধুসকল আজি মই আপোনালোকৰ ওচৰলৈ এটা নতুনকৈ এটা ভিডিঅ' লৈ আহিছোঁ ভিডিঅ'টো এইটো বিষয়ৰ ওপৰতে হ'ব ধৰি লওক আমি যেতিয়া ৰেচনটো লওঁ 1 পৰা 10 তাৰিখৰ ভিতৰত তেতিয়া ৰেচনটো কেতিয়াবা এনেকুৱা হয় কিছুমান গ্ৰাহকে ঘৰত নাথাকাৰ বাবদ কি ৰিটেইলাৰৰ যিটো আপোনাৰ ই-পষ্ট মেচিন সেই ই-পষ্ট মেচিনটোত ফিংগাৰটো নিদিয়াকৈ চাউলটো নিবলগীয়া হয় আৰু যেতিয়া 1 পৰা 10 তাৰিখটো পাৰ হ'ব 11 তাৰিখৰ পৰা যেতিয়া আমি সেই অফলাইন দিয়া কাৰ্ডকেইখনৰ ডিটেইলছখিনি আমি PDS ৱেবছাইটত ছাবমিট কৰিব লগা হয় তেতিয়া সেই কাৰ্ডকেইখনৰ নাম্বাৰকেইটা আমি বিচাৰি পোৱাত বহুত অসুবিধা হয় গতিকে সেই নাম্বাৰখিনি আমি কেনেকৈ উলিয়াব পাৰোঁ এই বিষয়ৰ ওপৰতে আচলতে ভিডিঅ'টো মই বনাবলৈ আগবাঢ়িছোঁ কাৰণ বহুতেই প্ৰশ্ন কৰি থাকে যে আমি এনেকৈ অফলাইনত চাউলখিনি দি দিলোঁ কিন্তু 11 তাৰিখৰ পৰা যেতিয়া আমি PDS ৱেবছাইটত সেইখিনি ছাবমিট কৰিব লগা হয় অফলাইন ডাটাখিনি সেই কাৰ্ডখন আমি কেতিয়াবা লিখি নাৰাখোঁ বা আমাৰ পাহৰি যোৱাত থাকি যায় গতিকে সেই নাম্বাৰখিনি উলিয়াবলৈ আমাৰ বহুতো অসুবিধা হয় গতিকে এই নাম্বাৰখিনি কেনেকৈ উলিয়াব পাৰিব হয় বন্ধুসকল এই নাম্বাৰখিনি আপোনালোকে উলিয়াব পাৰিব এই PDS যিটো আমাৰ ৱেবছাইট আছে AEPDS আধাৰ ইনেবল পেমেণ্ট ডিষ্ট্ৰিবিউশ্যন সেই ৱেবছাইটটোৰ জৰিয়তে এটা অপশ্যন আছে কি ৰেজিষ্টাৰ বুলি কয় কি ৰেজিষ্টাৰ আৰু চেল ৰেজিষ্টাৰ সেই ডাটাখিনি তাৰ কপি কৰি আনি আমি এক্সেল ৱেবছাইটৰ জৰিয়তে আমি সেইখিনি কাৰৰ নাম্বাৰখিনি আমি উলিয়াব পাৰোঁ গতিকে আহক বন্ধুসকল ভিডিঅ'টো আজি এইটো বিষয়ৰ ওপৰতে হ'ব কেনেকৈ কৰিব লাগে মই আপোনালোকক দেখুৱাই দিম আৰু সেইমতে কৰি গ'লে আপোনালোকে সেই অফলাইনৰ কাৰ্ড নাম্বাৰখিনি আপোনালোকে ধুনীয়াকৈ কাৰো সহায় নোলোৱাকৈ ধুনীয়াকৈ উলিয়াই পেলাই PDS ৱেবছাইটত আমাৰ যিসকল এজেণ্ট আছে ৰিটেইলাৰ আছে ৰেচন দিয়া সেই ৰিটেইলাৰসকলে ধুনীয়াকৈ সেইখিনি তাৰপৰা কপি কৰি আনি PDS ৱেবছাইটত ছাবমিট কৰিব পাৰিব 11 বা 15 তাৰিখৰ ভিতৰত কাৰণ 1 পৰা 10 তাৰিখলৈকে আমি সকলোৱে জানো আমি চাউল বিতৰণ কৰোঁ সেইকেইটা দিনত তাৰপিছত সেই 11 তাৰিখৰ পৰা আমি সেই যিকেইখন ফিংগাৰ নোলোৱাকৈ আমি চাউল দিছিলোঁ সেই কাৰ্ডকেইখনৰ নাম্বাৰখিনি সহ আপোনাৰ কিমান কেজি চাউল দিব লগা হ'ল সেইখিনি গোটেইখিনি আমি PDS ৱেবছাইটত ছাবমিট কৰিব লাগে গতিকে বন্ধুসকল আহক মই দেখুৱাই দিম কেনেকৈ কৰিব লাগে আপোনালোকে ভালকৈ ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই যাব গতিকে বন্ধুসকল মই এতিয়া আপোনালোকক দেখুৱাম এইটো কেনেকৈ কৰিব লাগে প্ৰথমতে আপোনালোকে আপোনালোকৰ কম্পিউটাৰ ডেস্কটপ বা লেপটপত গুগল ক্ৰোমটো অন কৰি ল'ব মই এতিয়া এনেকৈ অন কৰি লৈছোঁ অন কৰি লৈ আপোনালোকে গুগল ক্ৰোমত সাৰ্চ কৰিব AEPDS সাৰ্চ কৰিব সাৰ্চ কৰি পেলাই এইটো যিটো লিংক ওলাই প্ৰথমতে AEPDS আসাম ইয়াত আপোনালোকে যাব এইটো দেখিছে আধাৰ ইনেবল পাব্লিক ডিষ্ট্ৰিবিউশ্যন চিষ্টেম ৱেবছাইটটো ওলাই গৈছে ঠিক তেনেকৈ আপোনালোকে আৰু এটা টেবত এই একেটা ৱেবছাইটে ওপেন কৰি লওক AEPDS এই দুটা টেবতে AEPDS আসাম মই অন কৰি লৈছোঁ ওপেন কৰি লৈছোঁ এতিয়া এই ফাৰ্ষ্ট টেবটোত আপোনালোকে কি কৰিব জানেনে এই এলটমেণ্ট বুলি যে আছে এই এলটমেণ্ট যিটো আপোনাৰ অপশ্যন আছে ইয়াতে আহি পেলাই তলৰ ফালে এইটো মাজত চাওক 2 নম্বৰতে আছে কি ৰেজিষ্টাৰ এই কি ৰেজিষ্টাৰত ক্লিক কৰি দিব কি ৰেজিষ্টাৰত ক্লিক কৰি পেলাই এতিয়া আপোনালোকে ইয়াতে আপোনালোকৰ ডিষ্ট্ৰিক্টখন সিলেক্ট কৰিব মোৰ ডিষ্ট্ৰিক্টখন নগাঁও যিহেতু মই নগাঁও সিলেক্ট কৰিছোঁ তাৰপিছত ইয়াৰে তলতে আকৌ আপোনালোকৰ সেই সেম ডিষ্ট্ৰিক্ট সিলেক্ট কৰিব লাগিব মই নগাঁও সিলেক্ট কৰি দিছোঁ নগাঁও সিলেক্ট কৰাৰ লগে নগাঁৱত যিমান কেইজন ধৰি লওক ৰিটেইলাৰ এজেণ্ট আছে তেওঁলোকৰ আইডিবোৰ ওলাই যাব এতিয়া আপোনালোকৰ যিটো আইডি যিখন দোকানৰ পৰা আপোনালোকে চাউল লয় যিজন দোকানী তেখেতে তেওঁৰ যিটো আইডি ইয়াত বিচাৰিলেতো অসম্ভৱ কাৰণ ইয়াত নগাঁও ডিষ্ট্ৰিক্টৰ গোটেইখিনি এজেণ্টে আছে সেইটো কৰিবলৈ হ'লে এইটো ফাইন কৰিব লাগিব কন্ট্ৰল F টিপি পেলাই এইটো দি দিয়ক ইয়াত আপোনালোকে আইডিটো মাৰি দিয়ক মই এটা আইডি মাৰি দিছোঁ মোৰ আইডিটো ওলাই গৈছে এজেণ্টৰ আইডিটো ওলাই গৈছে আইডিটোত ক্লিক কৰি দিব ওলোৱাৰ লগে লগে ক্লিক কৰি দিওঁতে সেই তেখেতে মই আপোনালোকক এটা কথা ক'বলৈ পাহৰি গ'লোঁ আপোনালোকে প্ৰথমতে মাহটো সিলেক্ট কৰিব কোনটো মাহৰ কাৰণে আপোনালোকে অফলাইনটোত দিয়াটো অফলাইনৰ কাৰ্ড এখন চাব বিচাৰে সেই মাহটো মই ইয়াত সিলেক্ট নকৰিলোঁ ডিচেম্বৰ কৰি থৈছিলোঁ
যেহেতু ডিসেম্বৰ মাহৰ আজি 3 তাৰিখ হৈছে গতিকে আজি এতিয়াতো চাউলটো সম্পূৰ্ণ দি শেষ হোৱা নাই গতিকে আপোনালোকে আগৰ মাহটো দেখুৱাম মই নৱেম্বৰটো সিলেক্ট কৰি লৈছো নৱেম্বৰ মাহ সিলেক্ট কৰি পেলাই সাবমিট কৰিছো সাবমিট কৰি পেলাই এটা ডিস্ট্ৰিক্টখন সিলেক্ট কৰিছো আকৌ ডিস্ট্ৰিক্টখন মই সিলেক্ট কৰি দিছো কৰি পেলাই এতিয়া এজেন্টৰ আইডিটো বিচাৰিব লাগিব ইয়াত এজেন্টৰ আইডিটো বিচাৰিবলৈ হলে কন্ট্ৰল F দিব প্ৰথমতে মই যেনেকৈ দেখাইছো তেনেকৈ কৰি যাব মই এটা এজেন্টৰ আইডি মাৰি দিছো মাৰোতে এইটো ওলাই গৈছে ইয়াতে ক্লিক কৰি দিব এজেন্টৰ আইডিটোত ক্লিক কৰি দিয়াৰ লগে তেখেতে নৱেম্বৰ মাহত কিমান চাউল মানে চাউলৰ কিমান কিখন চাউল দিছিলে কাৰ্ড গোটেই কাৰ্ড কিখন ওলাই যাব মানে তেখেতৰ আন্ডাৰত যিমান ৰেচন কাৰ্ড আছে এই কি ৰেজিষ্টাৰ অপচনটোত গোটেইখিনি ওলাই যাব এতিয়া কি কৰিব লাগিব আপোনালোকে এইখিনি কপি কৰক এই ফাৰ্স্ট কি ৰেজিষ্টাৰ বুলি আছে যে ইয়াৰ পৰা মই যেনেকৈ কপি কৰিছো তেনেকৈ কপি কৰিব একেবাৰে তললৈকে কপি কৰিব তললৈকে মানে ধৰি লওক লাষ্ট যিখন কাৰ্ড আছে সেই কাৰ্ডখনলৈকে এনেকৈ কপি কৰিব কপি কৰিছো মই এটা কপি কৰি আপোনালোকে এক্সেলত মাইক্ৰসফট এক্সেলত যাব লাগিব এক্সেলত গৈ পেলাই ইয়াত আপোনালোকে এইটো পেষ্ট কৰি দিব মই পেষ্ট কৰি দিছো এটা দেখিছে মই পেষ্ট কৰি দিছো আকৌ ঠিক তেনেকৈ সেই APDS ৱেবছাইটলৈ আহক এতিয়া এইজন এজেন্টৰটো অকল 50খন কাৰ্ডই নাই নহয় আৰু বহুতো কাৰ্ড আছে গতিকে আপুনি নেক্সটটো কৰিব লাগিব নেক্সট মই কৰিছো আৰু 51 পৰা 100 লৈকে ইয়াৰ পৰা আপোনালোকে সিলেক্ট কৰক এইখিনিও ঠিক তেনেকৈ কপি কৰক কপি কৰি এক্সেললৈ আহক এক্সেলত আহি পেলাই এইখিনি পেষ্ট কৰি দিয়ক ঠিক তেনেকৈ আকৌ আপোনালোকে এই PDF ৱেবছাইটলৈ আহক আৰু নেক্সট যিখিনি কাৰ্ড আছে সেই কাৰ্ডখিনিও কপি কৰিব লাগিব এই কাৰ্ডখিনি মই 101 পৰা 101 নম্বৰত থকা কাৰ্ড কেইখনৰ পৰা মই কপি কৰিছো 137 মানে তেখেতৰ 137খন কাৰ্ড আছিলে এইখিনি কপি কৰো কপি কৰি আহি মই এক্সেলত আকৌ সেই তলতে আহি পেষ্ট কৰি দিম পেষ্ট কৰি দি এতিয়া আমাৰ কি ৰেজিষ্টাৰত থকা কাৰ্ড কিখিনি হৈ গ'ল নেক্সট আমি কি কৰিম আকৌ গুগল ক্ৰোমত যাম আমি আৰু এটা যে সেকেন্ড টেব এটা যে ওপেন কৰি ৰাখিছিলো সেই টেবটোলৈ আহিম ইয়াত আহিম আমি কোড আহিম ইয়াত আহি পেলাই আমি FPS-ত যাম FPS-ৰ এই 3 নম্বৰত চাওক সেল ৰেজিষ্টাৰ বুলি আছে সেল ৰেজিষ্টাৰত আহিব সেল ৰেজিষ্টাৰত আহি পেলাই এতিয়া ইয়াতে মাহটো সিলেক্ট কৰিব লাগিব আমি নৱেম্বৰ মাহৰ চাই আছিলো নহয় নৱেম্বৰ মাহটো চাম তাৰ পিছত ইয়াতে ডিস্ট্ৰিক্টখন সিলেক্ট কৰিম আৰু এতিয়া ডিস্ট্ৰিক্টখন সিলেক্ট হৈ গ'ল এতিয়া ইয়াতে আমি যিজন এজেন্টৰ অলপ আগতে কি ৰেজিষ্টাৰটো উলিয়াইছিলো সেই একেজন এজেন্টৰে আমি সেল ৰেজিষ্টাৰটো উলিয়াম সেল ৰেজিষ্টাৰটো উলিয়াবলৈ আমি তেখেতৰ এজেন্টৰ আইডিটো চাম চাব পাই গ'ল সাবমিট কৰি দিয়ক সাবমিট কৰি দিব কৰাৰ লগে তেখেতে কিমান কেইখন কাৰ্ড অনলাইন দিলে এই অনলাইন দিয়া কাৰ্ডখিনি ডিটেইলছ ওলাই যাব এতিয়া সেইখিনিও তেনেকৈ ঠিক তেনেকৈ আমি ওপৰৰ পৰা তললৈকে লাষ্ট কাৰ্ডখনলৈকে আমি কপি কৰিলো কপি কৰি আমি আকৌ আহি এই এক্সেলত পেষ্ট কৰি দিলো তাৰপিছতে আকৌ যাম আমি সেই একেটা ৱেবছাইটতে গৈ পেলাই নেক্সট যিখিনি কাৰ্ড আছে সেই কাৰ্ডখিনি কপি কৰিম আমি 50 লৈকে কপি কৰিছিলো 51 পৰা আমি কপি কৰিম 51 পৰা আমি কপি কৰিছো 100 লৈকে এক্সেলত আহিলো এক্সেলত আহি পেলাই আমি আকৌ পেষ্ট কৰি দিলো আকৌ ঠিক তেনেকৈ যাম আমি নেক্সট কাৰ্ডখিনি কপি কৰিম 101 পৰা 133 লৈকে মানে তেওঁলোকৰ কাৰ্ড আছিলে 137খন আৰু অনলাইন দিলে 133খন আমি এক্সেলত আহিলো আহি আকৌ আমি ইয়াতে পেষ্ট কৰি দিলো
এতিয়া চাওক আমি ইয়াত এক্সেলত যে আহিছো এতিয়া কাৰ্ডবিলাক শ্ব' কৰা নাই নাম্বাৰবিলাক উল্টা পুল্টাকে দেখাই আছে গতিকে এইখিনি আমি এনেকৈ চিলেক্ট কৰিম চিলেক্ট কৰি আমি এইটো জেনেৰেল যে আছে ফৰমেট নাম্বাৰ ফৰমেট কৰিব লাগিব এইটো আছে নাম্বাৰত আমি কৰি দিলোঁ এতিয়া কাৰ্ডখিনি শ্ব' কৰিছে দেখিছেনে নাম্বাৰবিলাক এতিয়া আমি সেই অফলাইন কাৰ্ডকেইখন কেনেকৈ উলিয়াম সেইটো কৰিবলৈতো আকৌ আমি এনেকৈ চিলেক্ট কৰিলোঁ গোটেই কাৰ্ডখিনি চিলেক্ট কৰিলোঁ চিলেক্ট কৰি পেলাই আমি ইয়াতে আছে কণ্ডিশ্যনেল ফৰমেটিং ইয়াতে যাম ইয়াতে গৈ হাইলাইট চেলছ ৰুলছ এনেকৈ আছে ইয়াতে আহি পেলাই একে তলত চাব ডুপ্লিকেট ভেলু আছে ডুপ্লিকেট ভেলুত আমি ক্লিক কৰি দিম ক্লিক কৰাৰ লগে লগে ইয়াত যিটো আছে আমি ফৰমেট চেলছত ডুপ্লিকেট হৈ আছে ইউনিক কৰিম আৰু এইটো লাইট ৰেড ফিল লিখা আছে এইটো থাকক তেনেকৈ অ'কে কৰি দিম অ'কে কৰি পেলাই চাব এতিয়া কোনকেইখন কাৰ্ড আমাৰ অফলাইন ইয়াতে এনেকৈ আহিব এইখন দেখিছে ৰঙা হৈ আছে এই ৰঙা কাৰ্ডখন আমাৰ অফলাইন নোট কৰি যাব এখন কাগজত এইখন আমাৰ অফলাইন এইখন অফলাইন এইখন অফলাইন এইখনো অফলাইন মুঠতে তেওঁ অফলাইন দিলে 1 2 3 4 4খন কাৰ্ড তেখেতে নৱেম্বৰ মাহত 4খন কাৰ্ড অফলাইন দিছে গতিকে এই কাৰ্ডকেইখিনি আমি নোট কৰি ৰাখি ল'ম ৰাখি লৈ পেলাই আমি PDF অফিচত ছাবমিট কৰিব পাৰিম গতিকে বন্ধুসকল ভিডিঅ'টো যদি আপোনালোকে চালে ভাল লাগে লাইক এটা কৰি দিব আৰু চেনেলটো যদি এতিয়া ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আপোনালোকে ঘৰত এবাৰ ট্ৰাই কৰি চাব যদি আপোনালোকৰ তেনেকুৱা লেপটপ বা ডেস্কটপ আছে আৰু এটা কথা এক্সেলৰ অলপমান জ্ঞান থাকিব লাগিব এক্সেলতে উলিয়াব পৰা যাব গতিকে এনেকৈ পেলাই কৰি পেলাই আপোনালোকে আপোনালোকৰ মাহটোত কিমানকেইখন কাৰ্ড অনলাইন দিলে কাৰ্ডকেইখনৰ নাম্বাৰকেইটা এনেকৈ পেলাই আপুনি এক্সট্ৰেক্ট কৰি উলিয়াই ল'ব পাৰে গতিকে আজিলৈ আহোঁ বন্ধুসকল নেক্সট এটা ভাল ভিডিঅ' লৈ পেলাই আকৌ আহিম আপোনালোকক গতিকে ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ